নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ। যিটো ভিডিঅ' যোগেদি আপোনালোকক আজি সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত থকা যোৰহাট জিলাৰ হাতীগড় মৌজাৰ অন্তৰ্গত অতিকে পুৰণিকলীয়া এখন সত্ৰ, লগতে সেই সত্ৰখনৰ আঁৰত লুকাই থকা এজন ব্যক্তিৰ মহান ব্যক্তিত্ব এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিম। যিহেতুকে সত্ৰখনৰ বাটচৰাৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে, সেইবাবে ফলকখন এনেদৰে ৰাখিব লগা হৈছে। আৰু এইখনেই হৈছে অতি পুৰণিকলীয়া আধাৰ সত্ৰ। বলকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনেই সেইজন ব্যক্তি যিজনে এতিয়া 93 বছৰ বয়সতো নিজকে এজন সফল ডেকা বুলি ভাবে। এয়া কি কৰিছে চাওকচোন। ঘৰৰ দ্বাৰা কোঠাৰ হাতুৰি বুটালি লুকুৱাই ৰাখিব লগা হয়। এইবিলাক কৰিবলৈ নাপালে ঘৰৰ মানুহকে উগ্ৰমতি ধৰে। এতিয়াও খালী চকুৰে পেপাৰ পঢ়িব পাৰে। পুৱা 4 বজাতে উঠি গা পা ধুই গোসাঁই ঘৰত ধূপ ধূনা দি দিনটোৰ বাবে প্ৰস্তুত হৈ ৰয়। মানৱ সম্পদ গঢ়ি গঢ়ি সমগ্ৰ শিক্ষকতা জীৱন পাৰ কৰা, দিল্লী গুৱাহাটীত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিক্ষকৰ বঁটা পোৱা এইজনেই হৈছে আমাৰ মতে সিংহপুৰুষ চিৰনমস্য ৰজত চন্দ্ৰ গোস্বামীদেৱ। এই এপাহতে আমাৰ তৰফৰ পৰাও তেখেতলৈ বহু বহু শুভকামনা জ্ঞাপন কৰিলোঁ। এইখনেই সেইখন প্ৰাথমিক বিদ্যালয় যিখনৰ নাম 112 নং ডিফলু প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খন 1828 চনতে স্থাপিত হৈছিল। তেখেতে চাকৰি জীৱনৰ সিংহভাগ সময় এই বিদ্যালয়তে সুখ্যাতিয়ে পাৰ কৰিছিল আৰু এই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ। তেখেতে আমাক জনালে যে 1931 চনৰ 11 জানুৱাৰী তাৰিখে তেখেতৰ জন্ম হৈছিল। আমি আমাৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক সেৱা জনোৱাৰ লগতে এখন ফুলাম গামোচাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিলোঁ। 1931 চনৰ 11 জানুৱাৰীত ৰাতি 26 পুহ সেইদিনা মোৰ জন্ম। জন্মৰ 4 বছৰমানৰ পৰা এয়া দুৱাৰমুখতে আছিলে ডিফলু প্ৰাইমেৰী। তাত মোৰ দেউতাই শিক্ষকতা কৰিছিল, প্ৰধান শিক্ষক। তালৈ অহা যোৱা কৰিলোঁ। কৰি মেলি তাৰ পৰা আজৰি হৈ বাহানা হাইস্কুল আৰম্ভ হৈছিল, তালৈ গ'লোঁ। তাতো আকৌ প্ৰধান শিক্ষক গোলাপ দত্ত, আমাৰ মোমাইদেউ ঘৰৰ ওচৰৰ। সেইটো সম্পৰ্কতে তেখেতে মোক বৰ শ্ৰদ্ধা আৰু মৰম কৰে। তেতিয়া ফিজ আছিলে 2 টকা। এডমিশ্যন লওঁতে প্ৰতি মাহে ফিজ 2 টকা। সেই 2 টকাটো হেড ছাৰে ক'লে তই নালাগে দিব, মই দিম। গতিকে ফিজ মাফ হ'ল। ক্লাছ 10লৈকে বাহানা হাইস্কুলত থাকে। মেট্ৰিক পৰীক্ষা দিবলৈ গ'লোঁ। JB কলেজত মোৰ ছিট পৰিছিল। সেই ছিটত বহিবলৈ যাওঁতে, কাৰণ ঘৰৰ পৰা যোৰহাটলৈ খোজকাঢ়ি অহা যোৱা কৰি মেট্ৰিক পৰীক্ষা দিবলগীয়া হৈছিল, কাৰণ তেতিয়া গাড়ী ঘোঁৰাবোৰ নাই। মই ৰাতিপুৱা কিবা এটা খাই ওলাই যাওঁ পৰীক্ষালৈ। JB কলেজত মোৰ ছিট, বহোগৈ, কেনেবাকৈ জ্বৰ হ'ল। জ্বৰ হৈ বসন্ত ওলাল। এতিয়া কি কৰিব? তেওঁলোকে অফিচৰ কাষতে টেবুল চকী দি তাত মোক বহি পেলাই পৰীক্ষা দিবলৈ ক'লে। আৰু দিনটো পৰীক্ষা এবেলা হয়, শেষ হোৱালৈকে চাহ খাম নে কিবা খাম নে সুধি মেলি থাকে। গতিকে তাতে পৰীক্ষা শেষ হ'ল। মই ছাপ্লিমেণ্টাৰী পাইছিলোঁ। ছাপ্লিমেণ্টাৰী পাই দিলোঁ, দি তাতো ফেইল কৰিলোঁ। ফেইল কৰিলে যেতিয়া কি হ'ব, তেতিয়া দেউতা নিজে সেয়া ডিফলু প্ৰাইমেৰী প্ৰধান শিক্ষক, তাতে মোক সোমাই দিলে। তাতে সোমাই থাকি তাৰপৰা লাহেকৈ ট্ৰেইনিঙলৈ যাব লগা হ'ল। নগাঁও চামগুৰিত ট্ৰেইনিং। তাত এবছৰৰ কাৰণে ট্ৰেইনিঙলৈ গ'লোঁ। লগতে আৰু আমাৰ যোৰহাটৰ বহুত মানুহ গৈছিল। সেই বহুত মানুহৰ লগতে গৈ এবছৰ ট্ৰেইনিং দিলোঁ। আৰু ট্ৰেইনিঙলৈ যাওঁতেও আকৌ সাধু কথাৰ নিচিনা কমল দাদাৰ বাসখন লৈ গৈছিলোঁ। কমল দাই ক'লে চব যোৰহাটৰ মানুহ 110জন গৈছিলোঁ। বোলে
এই ৰজতদাৰ পইচা নল'বা আকৌ দেই মোক পইচা নলগাকৈ তাত নি পোৱালৈকে তাত এবছৰ ট্ৰেইনিং লৈ তাতো অলপ লিডাৰৰ নিচিনা কাম হ'ল তাৰপৰা ওলাই আহি আৰু লাহেকৈ ইয়াৰ ডিফল্টতে সোমালোঁ সোমাই ডিফল্টত পাৰ্মানেণ্ট নোহোৱা গুণে মই ডুমডুমাই বাগানলৈ গ'লোগৈ বাগানৰ চাকৰিত পইচা বেছি তেতিয়া স্কুলত 30 টকা মোৰ দেউতাই মাহে 30 টকা পায় বাগানতে দৰমহা বেছি সেই বাগানত আমাৰ মোমাইদেউ এজন আছিল ৰাইদাং বাগান তালৈ গ'লোগৈ তাতে কেইদিনমান থাকিলোঁ পাই মেলি তাৰপৰা উজনি অসমত তাতকৈও আগলৈ এই টিফুক বুলি কয় তাত সোমালোগৈ তাৰপৰাও আহি কেইদিনমান থাকি আকৌ পইচা পাতি তাতো কমকৈ দিয়ে ট্ৰেইনাৰ সেইকাৰণে গুচি আহিলোঁ আহি আকৌ স্কুলতে সোমালোহি সোমাই লাহে স্কুলৰ পৰা বাগৰি গৈ 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 লাহেকৈ এয়া তাৰ ডিফল্টতে যেতিয়া নিজে প্ৰধান শিক্ষক হ'লোঁ তেতিয়া তুমিও আছিলা মোৰ ছাত্ৰ হিচাপে তেতিয়া মোৰ দিনত 6জন শিক্ষক 350 ল'ৰা ছোৱালী ডিফল্ট হৈ মোৰ দিনতে স্কুলখনে যথেষ্ট সুনাম কৰিলে বৃত্তি পালে কেইবাটাও আৰু অন্য কাম কাজৰ ৰাজহুৱা অনুষ্ঠানটো সিহঁতে সংগ ল'ব পাৰে গৈ ডিফল্টতে লাহেকৈ গৈ গৈ ইয়াৰ পৰা অৱসৰ লৈ পেঞ্চন পাবলগীয়া হ'ল দিল্লীলৈ আহোঁতে যাওঁতে 9 দিন হ'ল ইও পাইছিলে আমাৰ দেৱেশ্বৰ পাচনি এইটো কি পাচনি সিও পাইছিলে সেই দুইটা একেলগে গৈছিলোঁ সি আগে গৈ থকা মানুহ হেৰিয়াৰ সেই কি হেৰি গাঁও নেপালী মানুহৰ গাঁও উত্তৰ পূবত সেই নামটো পাহৰিলোঁ সেইটোৱে 1988 89 চন অভিজ্ঞতাটো তালৈ যোৱা অহা এইটো নাই যে যাওঁতে 3 দিন আহোঁতে 3 দিন তাত 3 দিন 9 দিন আৰু তাত ভাত পানী খোৱাই নাই কিন্তু গাখীৰ ঢেৰ খুব গাখীৰ খালোঁ গাখীৰ খুব খালোঁ লুচি দাই লুচিও নাই মই ৰুটি ইমান জাপ কৰি লৈ গৈছিলোঁ সেইবোৰকে খাওঁ গাখীৰ পাই খুব দাম গাখীৰ একদম দৈ গাখীৰ এৱা গাখীৰ সেই গাখীৰ লৈ তাৰে সৈতে ৰুটি খাওঁ ধুমধাম সেইটোৱে কটাই আহিলোঁ সেই 9 দিন ভাত নাই খোৱা ভাত কোনোদিন ক'তো বাহিৰত নাই খোৱা ককাৰ পৰাই শিকিছিলোঁ ককা আছিলে জ্যোতিষী সেই ককাৰ পৰা শিকি পাছত দেউতাই পৰা হ'ল দেউতাৰ পৰা শিকিলোঁ আৰু সেই সময়ত সেই বৰকটকীত জ্যোতিষৰ কিতাপ আছিলে মোক দিলে কেইবাখনো আনি সেইবোৰ চাই মেলি পঞ্জিকাৰ সৈতে মিলাই চাই চিতি মানুহৰ জন্ম শুৱনি কৰি দিছিলোঁ তেতিয়া শুৱনি 20 টকা 30 টকা লওঁ এটা 20 টকা যিয়ে যিহকে দিছিলে দাম দৰ নকৰোঁ সেইটোৱে নীতি এতিয়া নোৱাৰোঁ এতিয়া চকুৰে ভালকৈ দেখোঁ কাণেৰে নুশুনো গতিকে এতিয়া ল'ৰাহে কৰে জ্যোতিষৰ কাৰবাৰ মই এৰিলোঁ আৰু ইমানেই